दिनै मुलुगनां आइजो सान हादोरनाङैनो आइजो सान फालिनाय बादिनो धेमाजि जिल्ला बर' आइजो अनसाय आफाद एबा आबुबा धेमाजि जिल्लानि सानजारि नोगोर सिमेन्ट सापरियाव मुलुगनां आइजो सान फालियो। मुलुगनां आइजो सान फालिनाय हाबाफारिजों लोब्बा लाखिनानै खुंनाय गेवलां मेलखौ बिकेडब्लिउएसनि गाहाय मावफुं सोद्रोमा मिहिनीश्वर बसुमतारिया बेखेवनानै होयो। गाहाय आलासि महरै बाहागो लायो मिरु आइजो अनसाय आफादनि बोसोनगिरि बिभारानि नार्जारी आरो गुबुन मानगोनां सुबुंफोरा बे मेलाव बाहागो लादोंमोन। धेमाजि जिल्ला सिंनि दाब दाब जायगानि गोबां आइजोफोरा बाहागो लानाय बे मेलाव आइजोफोरनि गासै मोनथाय आरो बायदि बायदि बिथिंनि सोमोन्दै गुवारै सावरायनाय जायो। गुबुन फारसेथिं दिनैनि बे मुलुगनां आइजो सान फालिनाय हाबाफारियाव बिकेडब्लिउएसनि गाहाय मावफुं सोद्रोमा मिहिनीश्वर बसुमतारी, आबुबनि बोसोनगिरि बिभारानि नार्जारी आरो इउबिपिअनि आफादगिरि मनरन्जन बसुमतारिया बाहागो लानानै खौरां बिजोङाव ओरैबायदि फोरमायो। 8 मार्च एটো इंटरनेशनल वुमेन डे और एटू लोगों संगति राखी आमार धेमाजी डिस्ट्रिक्ट कमिटी सदौ बर' महिला कल्याण परिषदर जी 17 एनुअल कन्फारेंस याद माने आही एसे इनागुरेटर माने ओपन सेशनत हिसाबै মোক মাতিছে মই আহিছো ইতিমধ্যে মই মোৰ কাৰ্য যেটো মানে কৰিবলগীয়া আছে মই কৰিছো ওপেন মিটিং চলি আছে ভাল লাগিছে মানে বিশ্বত মানে মহিলাসকলে মানে ভাল এটা মানে পৰ্যায়ত যাতে মানে গণতান্ত্ৰিক যিবোৰ অধিকাৰ আছে প্ৰাপ্য আছে এইবোৰ মানে পাবলৈ সক্ষম হয় আৰু মহিলা সবলীকৰণৰ কাৰণে যে নৰেন্দ্ৰ মোদী চৰকাৰ বা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই যিবোৰ কাম কৰি আছে এইবোৰ মানে যাতে আমি সঠিক দিশত আমি পাবলৈ সক্ষম হওঁ এই উদ্দেশ্য আমি কাম কৰিব লাগিব আৰু বিশ্বত যি মহিলাসকলৰ জীৱন মানে নাৰী শক্তি এই নাৰী শক্তি মজবুত হ'ব লাগে কাৰণ বহুত দিশত মানে নাৰীসকলে পিছ পৰি আছে আৰু মানে হাৰাশাস্তি যিবোৰ মানে সমস্যাৰ লগত সন্মুখীন হ'বলগীয়া হয় যাতে নহওক ভৱিষ্যতত ভাল দিন নহওক আৰু সকলোৱে মিলিজুলি আমি কাম কৰিবলৈ পাৰোঁ এই উদ্দেশ্য আগত ৰাখি আমি কাম কৰিব লাগিব আশা কৰিছোঁ মানে মহিলা জাগৰণ যিটো আহি আছে বা মহিলাসকলে যেনেকুৱা মানে আগবাঢ়ি আহিছে আজিৰ দিনত গণতান্ত্ৰিক অধিকাৰৰ কাৰণে মাৰ মাতিবলৈ যে বলিষ্ঠ মানে পদক্ষেপ ল'বলৈ জনা হ'ল আৰু ইয়াৰ কাৰণে মানে ভৱিষ্যত আমাৰ দেশৰ বা বিশ্বৰ মানে যিবোৰ মহিলাৰ সমস্যা আছে এইবোৰ মানে সমাধান হোৱাটো আমি আশা কৰিব পাৰোঁ আৰু আমাৰ স্পেচিয়েলি বড়ো সমাজত মই সেইটো ক'বলৈ বিচাৰিম যে আমাৰ বড়ো সমাজতো ট্ৰাইবেল সমাজত ক'বলৈ গ'লে বহুত মানে সমস্যা আছে যিবোৰ সমস্যাই আমাৰ সমাজক জুৰুলা কৰি ৰাখিছে এইবোৰ সমস্যা যাতে আমি এটা পিছত এটা নিৰ্মূল কৰিব পাৰোঁ বা সমাধান আনিব পাৰোঁ এই দিশত আমি লক্ষ্য ৰাখি কাম কৰিব লাগে আজিৰ দিনত মানে ল'ৰা ছোৱালী কেনেকুৱা পঢ়াব লাগে নতুন প্ৰযুক্তি মানে যিটো টেকন'লজি মানে যুগ আহিছে যুগৰ লগত খাপ খাই কেনেকুৱা আমাৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিব পৰা যায় বা শিক্ষাৰ দিশত এনেকুৱা মানে শিক্ষা দিব লাগে গুণগত শিক্ষা দিব লাগে এইবোৰ দিশত আমি আগবাঢ়িবলৈ পাৰিব লাগিব সেইকাৰণে ইয়াত মানে মহিলাসকলৰ ডাঙৰ এটা মানে ৰেচপন্সিবল আছে আৰু মই এইটোকে সেইকাৰণে ক'বলৈ বিচাৰিম যে সকলোলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা লগতে শুভকামনা যাচিছোঁ প্ৰথমতে আচলতে আমি নাৰী দিৱস যিসকলে আজি নাৰীৰ এই অৱস্থাটোলৈ আনিলে তেওঁলোকে যিখিনি আত্মাহুতি দিলে সকলোলৈ আমি শ্ৰদ্ধা যাচিম মই নাৰী দিৱস হিচাপে আচলতে সকলো মাতৃক সবলভাৱে বা আমাৰ যিখিনি দৈনন্দিন কৰ্তব্য তাৰ মাজেৰে আমি আৰ্থিকভাৱে বা আমাৰ যিখিনি সামাজিক দায়বদ্ধতা বা পৰিয়ালৰ দায়বদ্ধতাখিনি পালন কৰিবৰ কাৰণে মই অনুৰোধ জনাম আজি এনে ভাৰত চৰকাৰে ইতিমধ্যে নাৰীসকলক লৈ যিকোনো নিৰ্বাচনত 30% যিটোকে আসন সংৰক্ষিত কৰি দিছে নহ'লে তাৰ পৰা কিমান লাভ এতিয়ালৈকেতো সেইটো কাৰ্যকৰী হোৱা নাই এইটো হৈছে যদিও যেতিয়া কাৰ্যকৰী হ'ব তেতিয়া দেখা যাব কাৰণ কিমান লাভৱান্বিত হ'ব মানে আচলতে আমি সামাজিকভাৱে আৰু অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে সকলোতে আগবাঢ়ি যাব লাগিব গতিকে সেইটো ভাৰত চৰকাৰৰ যি প্ৰস্তাৱ সেইটো আমি অভিনন্দন জনাইছোঁ আৰু আগন্তুক দিনত দেখা যাব কেনেকুৱা আজি যিহেতু
প্ৰায় এই বড়ো মহিলা কল্যাণ প্ৰশাসনে বিৰোধিতা কৰি আছে তাৰ ওপৰত কেনেকৈ আমি ৰোধ কৰিব পাৰে তাৰ ওপৰত কাম কৰিবৰ কাৰণে আৰু সমাজৰ উত্তৰণৰ কাৰণে বা বিভিন্ন আমাৰ যিবিলাক সমাজৰ মাজত যিবিলাক বিভিন্ন সামাজিক সমস্যা আছে সেই সামাজিক সমস্যাসমূহ নিৰাময়কৰণৰ ক্ষেত্ৰত তেওঁলোকে এই ডেলিগেটত যথেষ্ট সংখ্যকভাৱে আলোচনা কৰিছে বুলি মই গম পাওঁ।